বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই আজি পালেং শাক আৰু সৰিয়হৰ শাকেৰে মাছ বনাম, আপোনালোকেও চাওক। প্ৰথমতে শাকখিনি বাছি ভালদৰে ধুই ল'ম। এতিয়া শাকখিনি ধুই লৈ মিক্সিত পেষ্ট বনাবৰ কাৰণে দি দিম। এয়া পেষ্ট হৈ গ'ল। এতিয়া তেলখিনি গৰম হোৱাত দুটামান সৰিয়হ দিছোঁ। তাৰপিছত দুটামান জিৰা দিছোঁ। আদা, নহৰু, তেজপাত তেলত দি অলপমান ভাজি পিঁয়াজ দিম। এতিয়া এইখিনি ভাজা হোৱাত হালধি দি শাকৰ পেষ্টখিনি দি দিম। এতিয়া এইখিনিত নিমখ দি অলপমান ভাজি ঢাকি থম। এতিয়া ঢাকনখন উঠাই ইয়াত গৰম পানী দি দিম। এতিয়া আঞ্জাখন উতলাত ইয়াত মাছ দিম। এয়া আঞ্জা হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।